কামৰ কাৰণে ওলাই যাব লগা হ'ল আৰু সৰু ল'ৰাটোৱে একেবাৰে আমনি কৰি আছে, পিষ্টল লাগে আৰু সেইবুলি তাক পিষ্টলো কিনি দিলোঁ, সেইকাৰণেও আৰু গ'লোঁ। ৰাতিৰ খানা হোটেলতে খালোঁ আজি। পিষ্টল লৈ আহিলে আৰু আহিয়ে মেকুৰী পোৱালিটোৰ লগত ইমানে উৎপাত কৰিলে মেকুৰী পোৱালিটো। হাই গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আৰু সন্ধিয়া সময়ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ওলাইছোঁ যাবৰ কাৰণে। অলপ কামো আছে বাহিৰত আৰু সৰু ল'ৰাটোৱে একেবাৰে দিগদাৰ কৰি আছে, তাক পিষ্টল লাগে আৰু বাপেক ঠেকালি লৈ গ'লোঁ। এতিয়া বাপেক যিহেতুকে নাই আৰু ময়ে লৈ গ'লোঁ আৰু মোৰো অলপ কাম আছে, কামখিনিৰ কাৰণে ওলাইছোঁ যাবৰ কাৰণে। আৰু ইফালে আমি গৈ আছোঁ, প্ৰথমতে পূজাতে গৈছোঁ, পূজাত তাক পিষ্টল দিয়াৰ কাৰণে বংঘৰত গৈ আছোঁ। বংঘৰৰ পৰা তাক পিষ্টল এটা কিনি দিম বুলি ভাবিছোঁ। তাৰ লগৰ ল'ৰাবিলাকে সকলোৱে পিষ্টল আনিছে আৰু তাক আনি দিয়া নাই, সেইকাৰণে সি বিৰাট দিগদাৰ কৰি আছে। মোক একেবাৰে ৰাতিপুৱাৰ পৰা আমনি কৰি আছে, পিষ্টল লাগে। সেইবাবে আৰু গধূলি ওলাই আহিছোঁ। তাক প্ৰথমে মই পিষ্টলটোৱে কিনি দিওঁ, তাৰপিছত মোৰ যিবিলাক কামৰ কাৰণে আহিছোঁ সেই কামবিলাক কৰিম। আৰু বংশৰৰ পূজাত আহিছোঁ, প্ৰথমে তাক পিষ্টল দিয়াৰ কাৰণে। আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে। আৰু পিষ্টল চাই আছে আৰু পূজাত যিটো ডাঙৰ পিষ্টল আছে সেইটোহে লাগিব, সৰুবিলাক নালাগে। গোটেই দোকানবিলাকতে মোক লৈ গৈছে, এইটো পচন্দ নহয় সেইটো পচন্দ নহয় সেনেকৈ। আৰু যিটো তাৰ পচন্দ হৈছে সেইটোৱে সি কিনিব। আৰু দোকানবিলাকৰ পৰা আৰু মই সেনেকৈ চাই আহি আছোঁ, তাৰ পচন্দই হোৱা নাই পিষ্টল। বিৰাটেই দিগদাৰ কৰিছে সি। আৰু লাষ্টত এটা পিষ্টল পচন্দ কৰিলে, তাৰপিছত আৰু পিষ্টলটো কিনি দিলোঁ মই। দাম লৈছে, দাম ল'লেও আৰু তাক সেইটোৱে লাগে, সেইটোৱে কিনিব লাগিব। আৰু এটা পিষ্টল কিনি দিলোঁ আৰু লগৰবিলাকতকৈ তাৰ পিষ্টলটো ভাল হ'ব লাগিব, সেইকাৰণে সি লগৰবিলাকৰ তাতে চাই গৈছে আৰু যিটো ভাল সেইটো সি ল'লে। আৰু পূজা বুলি ক'লেতো আৰু জেলেপীৰ কথা ক'বই নালাগে, জেলেপী কিনিবই লাগিব। মই 1 কিলো জেলেপিও ল'লোঁ আৰু আমি সকলোৱে জেলেপি ভাল পাওঁ। জেলেপীৰ দোকানত আহিছোঁ আৰু বংশৰৰ পূজাৰ পৰা আমি আহিলোঁ। এতিয়া আমি দদৰাত যাম আৰু ল'ৰাকেইটাই একেবাৰে ফুচকাৰ কাৰণে একদম পাগল, ফুচকা খাব ওলাইছে সিহঁতে। আৰু তিনিও ফুচকা খাই আছে আৰু বেপাৰীটো দি একদম তত পোৱা নাই সিহঁতে খায়ে আছে, বেপাৰীটো দিয়ে আছে সিহঁতক। আৰু মই চানা খালোঁ, মই চানা ভাল পাওঁ আৰু মই ফুচকা ভাল নাপাওঁ, ফুচকা এইবিলাক মই খাই ভাল নাপাওঁ। তাৰপিছত আমি দদৰাত গৈ আছোঁ, মোৰ অলপ কাম আছে, তাক পিষ্টলটো মই কিনি দি দদৰাত আহিলোঁ। এই শিঙিমাৰীৰ পূজাত আমি নামা নাই আৰু আমি গৈয়ে আছোঁ। মই মোবাইলেদি অলপমান ভিডিঅ' কৰিলোঁ আৰু বহুতেই ভাল লাগিছে, ধুনীয়াকৈ সজাইছে। পূজা আমি দদৰাত গৈ আছোঁ। দদৰাত মই কামখিনি কৰি কিনে, যিখিনি মোৰ কাম আছিল, তাৰপিছত আমি হোটেলত আহিছোঁ কিবা খোৱাৰ কাৰণে। আৰু ইহঁতে কৈছে আৰু আহিছোঁ যেতিয়া ৰাতি ইয়াতে খায়ে যাওঁ আমি, আৰু ঘৰত নাখাওঁ। সেই ভাবি আৰু ৰাতি আৰু হোটেলতে খালোঁ আমি। আৰু ৰাতি হৈছে, আহি কিনে আৰু বনাবৰ আৰু মনো নাযায়। খাই আহিলোঁ আৰু ইহঁতে বিৰিয়ানী খাইছে দুয়ো, আৰু মই বিৰিয়ানী নাখাওঁ, চাওমিন খাম, চাওমিন অৰ্ডাৰ কৰিছোঁ। আৰু দুয়ো বিৰিয়ানী বহুতেই ভাল পায় আৰু ঘৰতো মই বনাই দিয়ে থাকোঁ। আৰু মোৰ যিবিলাক কাম আছিল কামবিলাক কৰিলোঁ আৰু ভিডিঅ' বনোৱা নহ'ল। আৰু আমি খাই লওঁ, খাই লৈ আৰু ঘৰত যাম এতিয়া। আৰু এইফালে আমি ঘৰত গৈ আছোঁ, আমি খোৱা লোৱা শেষ কৰি আহিছোঁ, এতিয়া ঘৰত গৈ আছোঁ আমি। আৰু ঘৰত আহি পিষ্টল আনিলে সি, পিষ্টল আনি খেলিব পৰা নাই, আকৌ মেকুৰী পোৱালিটোৰ লগতে খেলিলে। ইমানে উৎপাত কৰিছে মেকুৰী পোৱালিটোক। আৰু মেকুৰী আমাৰ 3টা আছে মেকুৰী, আৰু আমি বহুতেই মৰম কৰোঁ মেকুৰী পোৱালিকেইটাক। আৰু সিও সৰু ল'ৰা দুটাও বহুত মৰম কৰে,
আৰু পৰিয়ালটোৱে গোটেইবিলাকে মেকুৰী পোৱালিকেইটাক বহুত মৰম কৰে। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনোবাই যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজি মই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই।